ঘটনাটো মই ৰাতিপুৱা যেতিয়া বজাৰত আহিলোঁ দোকান খুলবা আহাতে দেখা পাওঁ ডেমৰ আগত বহুত মানুহ। মই আগবাঢ়ি আহিলোঁ, আহি শুনা পাওঁ বৰবালুপাৰাৰ পচনালীৰ এখন পিলপিলি ৰাতি চুৰ হৈছে। যোৱা ৰাতি। পিছত তেওঁলোকে হয়তো ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহি ডেমত খবৰ লৈছে, দেখা পাই এই ডেমত শালমাৰাত বজাৰৰ লগত কাষত যিখন ডেম আছে সেই ডেমত পিলপিলিখনৰ বেটাৰী চেটাৰী খুলি লণ্ড ভণ্ড কৰি আছে। ডেমৰ মালিকৰ নাম হ'ল আপোনাৰ গোলাবালী, শান্তিপুৰ ঘৰ। তাৰপিছত এতিয়া চাওক, আমাৰ এই ধৰণৰ চোৰ আমাৰ এই অঞ্চলত হৈয়ে আছে। মানুহ এজন বজাৰ কৰিবৰ কাৰণে চাইকেল লৈ আহে, চাইকেল থৈ বজাৰ কৰি আনি আৰু এই চাইকেলখন দেখা নাপায়। সেই ধৰণৰ বহুত কেইটা ৰিপৰ্ট আছে। কিন্তু হয়তো আমি এতিয়া এটাই ক'ব খোজোঁ, এই অঞ্চলৰ পৰে আমাৰ ডেমবিলাক গোটেই বন্ধ কৰিব লাগে। আৰু বিশেষ কৰি বাজাৰৰ কাষত, আমাৰ শালমাৰা বাজাৰৰ কাষত যোনখন ডেম আছে এইখন চিজ কৰিব লাগে। তাৰমানে যিহেতু আমাৰ মানুহখিনি কোনো সুৰক্ষিত নহয়, চাইকেল মটৰ সেই ধৰণৰ বহুত চুৰচামাৰি হৈ আছে। গতিকে আমি সেই ধৰণৰ কোনো কি পোৱা নাছিলোঁ, তথ্য পোৱা নাছিলোঁ। কিন্তু আজি হয়তো আমাৰ শালমাৰা বজাৰৰ যিখন কাষত ডেম আছে এইখনত হয়তো আজি পিলপিলি এখন ধৰা পৰিছে। আমি প্ৰশাসনক এইটোৱে জনাওঁ, আমাৰ এই অঞ্চলত ডেমবিলাক বন্ধ কৰি দিব লাগে। পিলপিলিখন নতুনে, মোটামুটি আপোনাৰ এক বছৰ অলপ হয়তো বেছি হৈছে। বেটাৰী চেটাৰীখিনি যিখিনি খুলছে, আমি যিখিনি চালোঁ কমপ্লিট নতুন আছে, বেটাৰীখিনিও কমপ্লিট আছে। ইয়াৰ আগতো অলপ হৈছিল যদিও তেওঁলোকে হয়তো অলপ পইচা পাতি দি থুপ থাপ কৰি বস্তুটো থৈ দিছিল, হয়তো সেই ধৰণৰ কৰা নাছিল। কিন্তু এইবাৰ হয়তো বহুত ডাঙৰ হৈছে। এইবাৰ পিলপিলি আগতে চাইকেল চুৰ কৰিছে, মটৰ চুৰ কৰিছে, এইবাৰ পিলপিলি চুৰ কৰিছে। দুদিন পিছত 4 চকা মাৰুতি কাৰ চাৰ্জ চুৰ নকৰিব, তাৰ কিবা মানে আছে নেকি? আমি প্ৰশাসনক এইটোৱে জনাওঁ, আমাৰ মাটিয়া থানাৰ অন্তৰ্গত। গতিকে আমাৰ শালমাৰাৰ কাষত যোনখন ডেম আছে সেইখন চিজ কৰি ইয়াৰ পৰে উচ্ছেদ কৰিব লাগে। ইয়াতে ৰাতি পিলপিলি এটা চুৰি মালাইছে। পিলপিলিটো হ'ল আপোনাৰ দলগমা চুকপুৰ আলি, আৰু এইটো ডেমৰ মালিক হ'ল আপোনাৰ গোলাবালী। আগে পিছে এনেকুৱা অবৈধ বহুত চুৰ হৈ আছে আমাৰ গাঁৱত, চুৰ হৈয়ে আছে বহুত, আমি লোড কৰিব নোৱাৰোঁ। পিলপিলিটো এতিয়া কেনেকৈ আনিছে চুৰে জানিব, আমিতো গম নাপাওঁ। চাৰ্জত দিয়া আছিল বোলে কোৱা মতে। ডেমত ইহঁতে আহিছে বিচাৰাই, অহাৰ পিছত ধৰা পৰিলে আমিও আহিলোঁ। আমাৰ ঘৰ ইয়াতে ওচৰতে, আৰু দিন ৰাতি ইয়াতে অবৈধ চলিয়ে থাকে, কাটি গাড়ীৰ চেচিছ টেচিছ হাম্বা জাম্বা। তদন্ত কৰিলে পাব আপোনালোকে, পুলিচ প্ৰশাসনে।